হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিয় লৈছোঁ আৰু মই যে গৈ আছোঁ গুৱাহাটীৰ উজানবজাৰত থকা উগ্ৰতাৰা মন্দিৰ চাব তো গাইজ মই যে ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু কি ভগৱানৰ মন্দিৰ সেইটো ময়ো ভালকৈ নাজানো তো বয়স ভিতৰত আমি আৰম্ভ কৰোঁ তো গাইজ আহি পালোঁ মই উগ্ৰতাৰা দেৱালয় এতিয়া অলপ ধূপ চাকি জ্বলাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে তো গাইজ মোৰ ধূপ চাকি জ্বলাই দিয়া হৈ গ'ল আৰু লগত মোৰ ৱাইফ আৰু লগতে ভাগিনজনীও আহিছে তো গাইজ মই যে এইটো মন্দিৰত ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এই মন্দিৰটো ৰজা শিৱসিংহৰ দিনতেই নিৰ্মাণ হৈছিল আৰু এই মন্দিৰটো কামাখ্যা মাৰ যেনেকৈ শক্তিপীঠ মন্দিৰ সেনেকৈ এই মন্দিৰটো চেম শক্তিপীঠ মন্দিৰ হয় আৰু গাইজ এই মন্দিৰটো ৰাতিপুৱা 6টাত খোলে আৰু দুপৰীয়া 1টা পিছত বন্ধ কৰে আৰু আপোনাৰ গধূলি 6টা বজাত আৰতি হয় আৰু 7টামান বজাত বন্ধ কৰে এতিয়া গাইজ আৰতি হৈ আছে আমিও অলপ টাইম বহি দিলোঁ আৰু গাইজ ইয়াতে বেছি টাইম ভিডিঅ' কৰিব নিদিয়ে তো গাইজ এতিয়া মই মন্দিৰৰ বেক চাইড আহি গ'লোঁ আৰু ইয়াতে গাইজ আহিলে ধুনীয়া পুখুৰী দেখা পাব আৰু পুখুৰীটোৰ নাম হৈছে জৰ পুখুৰী পাৰ চাওকচোন কি ধুনীয়া তো গাইজ মই আহি গ'লোঁ পুখুৰীটোৰ ভিতৰত চাওক কি ধুনীয়া আৰু কিমান হাঁহ আছে আপোনালোকে আহিব এইটো মন্দিৰত শক্তিপীঠ মন্দিৰ হয় ধুনীয়া লাগে আহি আৰু লগতে ধুনীয়া পুখুৰীটোও চাই যাব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম ধন্যবাদ মিলকতে বাফলো পোষ্ট ও মিলকতে বাফলো পোষ্ট